অপৰাধীসকলক আচলতে ফাঁচি দিব লাগে। আপোনালোকে অলৰেডি জানে যে আমাৰ অহা 4 তাৰিখে গোটেই ইণ্ডিয়াত যেনেকৈ কাউণ্টিং হ'ব, আমাৰ কোকৰাঝাৰ সমষ্টিৰো কাউণ্টিং হ'ব। চ' গোটেই কোকৰাঝাৰ লোকসভা সমষ্টিত 5টা জেগাত কাউণ্টিং হ'ব: কোকৰাঝাৰ, গোসাইগাঁও, চিৰাং, বিজনী আৰু বাক্সা। টোটাল 9টা কাউণ্টিং হল প্ৰিপেয়াৰ কৰা গৈছে ইভিএম কাউণ্টিঙৰ কাৰণে, কাৰণ আমাৰ 9টা এছেম্বলি সেগমেন্ট আছে কোকৰাঝাৰ লোকসভা সমষ্টিত। আৰু পোষ্টেল বেলেট আৰু ইটিপিবি যে কাউণ্টিং হ'ব, এই গোটেই সমষ্টিৰ কাউণ্টিং খালি কোকৰাঝাৰ কাউণ্টিং চেণ্টাৰতে হ'ব। আমাৰ 27 জন এআৰও, যেনেকৈ এইবাৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে 27 জন এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ এংগেজ হৈছে গোটেই কাউণ্টিং প্ৰিপেৰেশ্যন কাৰণে। আৰু around 750 আমাৰ কাউণ্টিং পাৰ্চনেল ইনক্লুডিং কাউণ্টিং ছুপাৰভাইজাৰ্ছ এণ্ড মাইক্ৰ অবজাৰ্ভাৰ্ছ আমাৰ ইভিএম আৰু পোষ্টেল বেলেট কাউণ্টিং কাৰণে প্ৰিপেয়াৰ কৰা গৈছে। ল এণ্ড অৰ্ডাৰ ৱাইজ আমাৰ 3টা ডিষ্ট্ৰিক্ট আছে: কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। 3টা ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ প্ৰিপেয়াৰ্ড আছে, তেওঁলোকে CAPF আৰু SAPF দুটাই মিলাই পেলাই যিমানখিনি ৰিকুৱাৰমেণ্ট আছিলে আমাৰ ফুলফিল কৰা গৈছে। আৰু ছিকিউৰিটি এৰেঞ্জমেণ্ট টাইট থাকিব। কাউণ্টিং চেণ্টাৰত 3 লেয়াৰ ছিকিউৰিটি থাকে জেনেৰেলি। এটা 100 মিটাৰ পেৰিফেৰি, তাৰপিছত এটা কাউণ্টিং প্ৰেমাইচিছ গেটত আৰু এটা কাউণ্টিং হল গেটত। চ' 100 মিটাৰ প্ৰেমাইছত যিমানখিনি এষ্টাব্লিছমেণ্ট থাকিব, মানে 100 মিটাৰ পেৰিফেৰি ভিতৰত যদি কিবা কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট, স্কুল, কলেজ যি আছে, এইবিলাক গোটেইখিনি বন্ধ থাকিব সেইদিন। Nobody other than the authorized personals will be allowed to enter. 100 মিটাৰ যে পেৰিফেৰি হ'ব, এইটো পেডেষ্ট্ৰিয়ান জোন হ'ব, একো ভেহিকল এলাউড নহ'ব তাৰ ভিতৰত। আৰু কাউণ্টিং প্ৰেমাইজ ভিতৰত এইটো মানে যিমানখিনি ৰেষ্ট্ৰিকশ্যন, যিখিনি গাইডলাইন মতে আছে, এইখিনি ফ'ল' কৰা যাব। এইটো আমাৰ প্ৰিপেৰেশ্যন ফুল চুইঙত আছে, আমি ছাকচেছফুলি কাউণ্টিংটো শেষ কৰাম। যেটো আমাৰ 100 মিটাৰ পেৰিফেৰিত যেনেকৈ আমি ক'লোঁ যে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টবিলাক নহ'ব, এইটো কাৰণে 144 এটা অৰ্ডাৰ দিয়া গৈছে। আৰু এটা জেনেৰেল যে 144 অৰ্ডাৰ থাকে সেইটোও হ'ব। জেনেৰেলি 6 to 8 আৱাৰ্ছ লাগিব কাউণ্টিঙত, মানে কাৰণ কাউণ্টিং কৰিব লাগিব। তাৰপিছত যিটো আমাৰ 5টা কাউণ্ট চেণ্টাৰ আছে, গোটেইখিনি আমাক কম্পাইল কৰিব লাগিব। তেতিয়া আপুনি 6-8 ঘণ্টামানটো ধৰি লওক। বৰ্ডাৰ এৰিয়াতো আমাৰ প্ৰিপেৰেশ্যন মানে এইটো ছিকিউৰিটি এৰেঞ্জমেণ্টছ আছে, আমি একো ল এণ্ড অৰ্ডাৰ এক্সপেক্ট কৰা নাই, আমাৰ ভালেখিনি হ'ব। ঠিক আছে। আসাম পুলিচে চাই জোনমণি ৰাভাৰ হত্যাকাৰী সেই মুখা পিন্ধা আৰক্ষী বিষয়া কেইজনৰ মুখা খোলা খালে। কিমানকে টকা লৈছিলে সেই নকলহন জাল নোটৰ বেপাৰীসকলৰ পৰা, কিমান কোটি কোটি টকাৰ বিজনেছ হৈছিলে আৰু কিমান কোটিত কিমানকে টকা তেওঁলোকে লৈছিলে, গোটেইখিনি কথা হাছিনা বেগমে কৈ গ'ল। তো বিস্ফোৰক মন্তব্য দিলে হাছিনা বেগমে। আসাম পুলিচে চাই জোনমণি ৰাভাৰ এই অপৰাধীসকলক পুনৰ তদন্ত কৰিব লাগে, তেওঁলোকক পুনৰ জেৰা কৰিব লাগে, নতুনকৈ এই কেছটো দিব লাগে, জোনমণি ৰাভাক ন্যায় দিব লাগে আৰু এই অপৰাধীসকলক আচলতে ফাঁচি দিব লাগে। জোনমণি ৰাভাৰ হত্যাকাণ্ডটোৰ লগত জড়িত থকা ৰুণা নেওগ। তো বন্ধু বান্ধৱীসকল, ৰুণা নেওগৰ নামটো চাগে আপোনালোকে পাহৰি যোৱা নাই। যিজনী ৰুণা নেওগে নেকি এই আসাম পুলিচে চাই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিলে আৰু বিস্ফোৰক তেওঁৰ ফোন ভাইৰেল ৰেকৰ্ডিং কল আমি শুনিবলৈ পাইছিলোঁ। বন্ধু বান্ধৱীসকল, ৰুণা নেওগে কেনেদৰে সেই নকলহন জাল নোটৰ বেপাৰীসকলৰ পৰা কিমানকে টকা লৈ পেলাই তেওঁলোকক সুকলমে কামবোৰ আগুৱাই নিবলৈ দিছিলে, সেই ভয়ংকৰ বিস্ফোৰক মন্তব্য দিছিলে হাছিনা বেগমে। সেই মন্তব্যখিনিলৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আৰু সেই ৰুণা নেওগজনী আচলতে একেৰাহে এখন ঠাইতে 8 বছৰ ধৰি তেওঁ কৰ্মৰত অৱস্থাত আছিলে। কাৰ আদেশত, কাৰ নিৰ্দেশত, কাৰ আশীৰ্বাদত, কাৰ অনুমতি মতে তেওঁ একেৰাহে ইমানটা বছৰে কাম কৰি থাকিব পাৰিছিলে, কাৰণ এই নকলহন জাল নোটৰ বেপাৰীসকলৰ লগত আমাৰ ডাঙৰ ডাঙৰ আৰক্ষী বিষয়াসকল আৰু আমাৰ এই প্ৰশাসনৰ ডাঙৰ ডাঙৰ মানুহসকল জড়িত আছে বুলিহে আপোনালোকেতো জানেই। গতিকে কিমানকে টকা লৈছিলে সেই ভয়ংকৰ বিস্ফোৰক মন্তব্যখিনি আপোনালোকক শুনাম। তো নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চাগে সকলোৱে ভালে আছে। পুনৰ এটি জোনমণি ৰাভাৰ সেই হত্যাকাণ্ডৰ লগত জড়িত থকা ভিডিঅ' এতিয়া আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু আপোনালোকক সদায় কৈ আছোঁ, বাৰে বাৰে কৈ আছোঁ যে এনেকুৱা পুৰণা ভিডিঅ' খুচৰি খুচৰি আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ, এই কাৰণে যাতে জোনমণি ৰাভাৰ কেছটো নতুনকৈ পুনৰ বিচাৰ হয় তাৰ বাবে। তো বন্ধু বান্ধৱীসকল, মই ৰুণজুন চৌধুৰী ইউটিউব চেনেলৰ পৰা আপোনালোকক পুনৰবাৰ অশেষ অশেষ ঘিয়া ভৰা মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আহক আমি সেই অডিঅ' ৰেকৰ্ডিং কলটো শুনি লওঁ কিমানকৈ টকা লৈছিলে ৰুণা নেওগ সেই অপৰাধী সেই শস্যময় ক্ষমতাৰ অধিকাৰী আৰক্ষী বিষয়াগৰাকী লখিমপুৰতে প্ৰবেশনাৰী বিষয়া হিচাপে নিযুক্ত হৈছিল ৰুণা আৰু সেয়াই আছিল তেওঁৰ আৰম্ভণি তাৰপিছত অন্য জিলালৈ বদলি হ'লেও চাকৰিত যোগদান কৰিবলগীয়া কিন্তু তেওঁ নহ'ল লখিমপুৰত নিযুক্ত হৈ থাকিয়ে উপ আৰক্ষী অধীক্ষকৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক হ'ল ৰুণা নেওগ নকল সোণ জাল নোটৰ ঘাটি স্বৰূপ লখিমপুৰ জিলাখনত কেনেদৰে 8 বছৰ ধৰি এগৰাকী ৰাজপত্ৰিত বিষয়া নিযুক্ত হৈ থাকিব পাৰিলে সেয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে নাম সাঙুৰ খাইছে ৰুণা নেওগৰ এটা অডিঅ' ক্লিপিং ইতিমধ্যে ভাইৰেল হৈছে য'ত আমি শুনাইছিলোঁ যে কেনেধৰণে তেওঁ কথা পাতিছিল হাছিনা বেগমৰ সৈতে কথা পাতিছিল কি কথা পাতিছিল হাছিনা বেগমে ইতিমধ্যে বহু অভিযোগ আনিছে ৰুণা নেওগৰ বিৰুদ্ধে অভিযোগ এয়া প্ৰথম নহয় ইয়াৰ পূৰ্বতেও আছিল ৰুণা নেওগে কিন্তু তাত এনেধৰণে কাম কৰি আছিল তেওঁ কোনো ধৰণৰ বদলি হোৱা নাছিল বদলি হ'লেও তেওঁৰ বদলি ৰখাই দিয়া হৈছিল কিন্তু কিয় সোণ বেপাৰীৰ মানে এইটো লাখ লাখ কোটি কোটি টকাৰ বেপাৰ সিহঁতে চলাই থাকে এইটো 1 লাখ টকাৰ কাম হ'লে 30,000 টকাকে আৰক্ষীক কমিশ্যন দি এই গেংটোৰ এজনৰ লগত যেতিয়া বিয়া হৈছিলে মোৰ তেতিয়া গোটেই কাহিনীটো মই জানো তেতিয়াৰ পৰাই মই জানিব পাৰো যে এই গেংটো মানে আৰক্ষী দ্বাৰাই চলে বুলি ৰুণা নেওগ এইটো এডিশ্যনেল বাইদেউজনীৰ পৰা মোৰ মানে বহুতবাৰ বাবুকি আহিছিলে মানে জেলত পঠাই দিম কিবা কৰিম মানে সেইবিলাক পাৰ্টিৰ লগত কি সম্পূৰ্ণভাৱে মিলিত আছিলে ৰুণা নেওগে মোক বাৰে বাৰে মাতি কথা পাতি এবাৰ মোক কৈছিলে যে তুমি এইবিলাক চক্ৰৰ লগত নহয় মইহে আধাৰকাৰী এতিয়া তুমি আধাৰকাৰী হৈছা কিবা কেছ দিছা কিন্তু আগত তোমাৰ বেলেগ কেছত তোমাৰ ষ্টেটমেণ্ট মতে তোমাৰ নাম আছে ঠিক আছে কেছত আৰু ছেকেণ্ড কথা কোনোবাই আমাৰ অফিচত মেমৰেণ্ডামো দিছে তোমাৰ এগেইনষ্টত গতিকে তুমি ইয়াত আহি হুলস্থুল কৰি থাকিবা যদি কিবা কাৰণত যদি তোমাক পুলিচে কোনোবা কেছত যদি বিচাৰি আছে আমি তোমাক নধৰিলেও বেয়া দেখিব না নাই হয় সেইটোতো হয় কিন্তু মোক যদি মেম আপুনি এটা কথা শুনক যদি মোৰ ওপৰত কোনো কেছ আছে তেতিয়া মোৰ লগত যে শ্বহীদৰ ৰেকৰ্ডিং আছে মোক কৈছিলে সেইটো পাতি সিহঁতৰ লগত গৈ ৰিচিভ কৰি আনিবলৈ পাছত মই পুলিচক খবৰ দিছোঁ আপুনিতো সেইদিনা তাতে আছিলে নাৰায়ণ থানাত মই গৈছিলোঁ মই ক'ত আছো সেইদিনা মইতো বেলেগ কামত গৈছোঁ বেলেগ কামত গৈছিলে সেইটো খবৰ দিছোঁ দিয়াৰ পাছত ফোনতো খবৰ দিছোঁ তাৰপিছত মোৰতো তাত থাকিব দিয়া আছে নহয় নাৰায়ণপুৰত আছো ল'ৰা পাতি ধৰাইছোঁ মই তাৰপিছত এতিয়া মোৰ ওপৰত আকৌ সেইটো কেছ কেনেকৈ হ'ব সেইটোতো মই তাৰ আছো কোন কেছ আছে নাজানো মই এইটো ইমান সোমোৱা নাই কেতিয়াও ঠিক আছে তোমাক যদি বিচাৰি আছে তুমি ইয়াতে আহি ইয়াতে হুলস্থুল কৰি নথকা ভাল কাৰণ পিছত পাব্লিক এলিগেশ্যন দিব যে এই মানুহজনীও আছে এই কোনোবা মানুহটো আছে ন পিছত মুখত কেনেকৈ ঘূৰি থাকিব পাৰে মানুহজনী যদি এৰেষ্টে হ'ব মানুহজনী যদি কেছে আছে আমি তেতিয়া নধৰিলে বেয়া নেদেখিব সেইটোতো হয় বাৰু সেইটো কাৰণে তোমাক মই ক'লো দেই ঠিক আছে মেম এনেকুৱা যদি কিছুমান মোৰ হাতত তথ্য আছে মই নাৰায়ণপুৰ অচিক নিজে ফোন কৰি মানুহ ধৰাইছোঁ তাৰপিছত মোৰ যদি কেছ হয় তেতিয়া নাৰায়ণপুৰ অচিৰ ওপৰত কি হ'ব লাগে মই এইটো জনাম আৰু ওপৰত আৰে নাৰায়ণপুৰ অচি তোমাক কেতিয়া কিবা ক'লে মোৰ যদি কেছ আছে মোক যদি বিচাৰি আছে তেতিয়াতো কেনেকৈ মোৰ ওপৰত কেছটো ল'লে মই পাৰ্টিটো ধৰালোঁ তোমাৰ ওপৰতে কোনো কেছ নাই কিন্তু তোমাৰ যিবিলাক মানুহ তুমি এগেইনষ্ট কৰিছা সিহঁতৰ কিবা ষ্টেটমেণ্টত তোমাৰ নাম আহিব পাৰে নহয় ঠিক আছে তুমি যিমান ক'লেও তুমি আগতে কিবা কিবি কেছত আছা তুমি জেলত গৈছাতো আগতে যোৱা নাই জেলতে গৈছোঁ সেইটোতো মই একেবাৰে মানুহজনক নাপাই কিনি ঘৰৰ পৰা মানুহজনৰ ঘৰত আছোঁ তেতিয়া মানুহজনক নাপাই কিনি মোক উঠাই লৈ গৈছিলেগে সেইটোতো মই নাজানিম তোমাৰ কেতিয়া কথা সেইটো আৰু সেইটো কেছ তুমি অকলশৰীয়াকৈ নাই শুনা তুমি যেনেকৈ কৈছা তুমি কাৰোবাৰ লগত যিবিলাক ITC ছেকশ্যন থাকে তুমি তাৰ লগত আছো বুলি তুমি কৈছা মই বুজি পাইছোঁ আছো নাছো সেইটোৱেইটো কথা মই যদি কোনোবা এটা ক্ৰাইম কৰোঁতে মই কাৰোবাৰ লগত আছো ময়ো সমানে আছো ন হয় সেইটোতো হয় তুমি কাক বুজাবলৈ আহিছা তুমি কাৰোবাৰ এগেইনষ্টে কিবা তুমি কি জানা তুমি থানাত কিবা কেছ হৈ আছে তুমি কেছটো দেখিছা নেকি যে কোনে কি লিখিছে কোনে কি ষ্টেটমেণ্ট দিছে তোমাক সুধি দিছে নেকি নাই দিয়া নাই কিন্তু তেতিয়াহ'লে তুমি নজনাকৈ তুমি কাৰোবাৰ এগেইনষ্টে ওপৰত যাম কাক ভয় দেখাইছা মই কিবা ভালকৈ শুনা মই তোমাক ভালকৈ কিবা বুজাইছোঁ মোৰ ক'বলগীয়া তোমাক কৈছোঁ বাকী তোমাৰ কথা ঠিক আছে মই তোমালোক কথা পাতি থাকিবলৈ কোনো মোক দৰকাৰ নপৰে তো চালে আপোনালোকে বা শুনিলে সেই অডিঅ' ৰেকৰ্ডিংটো হাছিনা বেগমে কৈ গ'ল কিমানকৈ ৰুণা নেওগহঁতে বা আমাৰ এই আৰক্ষী বিষয়াসকলে নকল ধন জাল নোটৰ বেপাৰীসকলে কোটি কোটি টকাৰ বেপাৰ কৰে তাৰ সলনি তেওঁলোকে কিমানকৈ টকা দিয়ে তো বন্ধু বান্ধৱীসকল চাওক এই নকল ধন জাল নোটৰ বেপাৰীসকলৰ লগত আমাৰ আৰক্ষী বিষয়াসকল বা আমাৰ এই প্ৰশাসনৰ ডাঙৰ ডাঙৰ মানুহবিলাক কেনেধৰণে জড়িত হৈ আছিলে আৰু যাৰ কাৰণে নেকি জোনমণি ৰাভাই এইবোৰ নোহোৱা কৰিব খুজিছিলে নিজৰ টকা পইচা খৰচ কৰি পেলাই তেওঁ এইবোৰ নোহোৱা কৰিব খুজিছিলে হাছিনা বেগমক লগত লৈ এই বেপাৰীসকলক ধৰি তেওঁ এইবিলাক বিজনেছ নোহোৱা কৰিব খুজিছিলে আচলতে আমাৰ দেশখন ৰক্ষা কৰিব খুজিছিলে যাৰ কাৰণে নেকি জোনমণি ৰাভাক কি কৰা হ'ল হত্যা কৰা হ'ল তো আপোনালোকে সেয়া নজনা নহয় সকলোবিলাক কথা জানে গতিকে তেওঁ সদায় সত্য পথত কাম কৰিছিলে সত্য পথত আছিলে তো সেই জোনমণি ৰাভাক বাৰু আমি ন্যায় দিব নালাগেনে আমাৰ অসমবাসী ৰাইজ উঠি পৰি লাগিব নালাগেনে পুনৰ জোনমণি ৰাভাৰ এই কেছটো আৰু নতুনকৈ বিচাৰ হ'ব নালাগেনে তো বন্ধু বান্ধৱীসকল আৰু যাতে জোনমণি ৰাভাৰ নিচিনা আকৌ এজনী এনেকুৱা আৰক্ষী বিষয়া যাতে মৃত্যুমুখত পৰিব নালাগে কাৰণ আৰক্ষী বিষয়া হ'ল বুলিলেই যে সকলো আৰক্ষী বিষয়া তেনেকুৱাটো কথা নহয় কাৰণ বহুত ভাল আৰক্ষী বিষয়া আমাৰ এই দেশখনত আছে তো তেনেকুৱাকৈ যাতে আৰু কোনো এজন আৰক্ষী বিষয়া বা ছোৱালী এজনী বা নাৰী এজনী এনেদৰে যাতে মৃত্যুমুখত পৰিব নালাগে তাৰ বাবে এনেদৰে লাগি আছোঁ আৰু লাগি থাকিম বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'বোৰ চাই এনেদৰে সহায় সহযোগ আগবঢ়াই যাব বহুত বেছি ভাল লাগিব আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ পুনৰ লগ পাম আপোনালোকক আন এটি নতুন ভিডিঅ' লৈ তেতিয়াহ'লে আজিলৈ বাই বাই